কওকচোন আপোনাক কিবা লাগিছিল নেকি? কেপি গোল্ডা দিয়কচোন। এইটো লওক। মিষ্টাৰ হেমন্ত বৰবৰুৱা, মোৰ মালৰ ধ্বংস কি কৰিলি? সাগৰ ভাই প্লিজ মোক মাফ কৰি দিয়া, প্লিজ মোক মাফ কৰি দিয়া। মাত্ৰ মোক 3 দিন দিয়া, 3 দিন মাত্ৰ 3 দিনত তোমাক পইচা গোটেইকেইটা ঘূৰাই দিম। প্লিজ 3 দিন দিয়া মাত্ৰ। উঠ, বন্দুকৰ পৰা ওলোৱা গুলী আৰু সাগৰৰ লগত কৰা বেইমানি কেতিয়াও সাৰি যাব নোৱাৰে। লাগিলে সি বন্ধুৱে হওক বা সি শত্ৰু। বাকীখিনি হিচাপ ওপৰত কৰিবি। দেখিছা তাই ইমান দেৰি শুই আছে। ভণ্টি উঠ। হ'ব লাগে না দাদা, অশান্তি কৰি নাথাকিবিচোন। ভণ্টি তই আজি কলেজ নাযাও নেকি? যাম, আজি দেৰিকে ক্লাছ আছে। চাচোন কেইটা বাজিল, তোৰতো আজি 9টা বজাত ক্লাছ আছিলে। দাদা আজি মই চেছ, মোৰ আজি আছামিছৰ এক্সাম আছিলে নহয়। সেইকাৰণে আমাৰ মহাৰাণী ইমান দেৰিলৈকে শুই আছে। পঢ়ি শুনিনো কোন ডাঙৰ মানুহ হৈছে? পঢ়িব নালাগে দে, শুই থাক দেই। দাদা তই ধেমালি কৰি নাথাকচোন, গুছ এইডাল, মই ফ্ৰেছ হৈ লওঁ। দাদা শুনচোন, তই মোক এতিয়া কলেজত থৈ আহিবিচোন দেই। হ'ব দে, সোনকাল কৰিবি কিন্তু দেই, মোৰ আকৌ দেৰি হ'ব। এৰা চাওঁতে তাই বহুত ডাঙৰ হৈ গ'ল। সাগৰ, শুনিছো সেইটো বোলে আমাৰ নতুন ৰেচিপি। এইটো আমি কিন্তু কামবোৰ অলপ সাৱধানে কৰিব লাগিব। সাগৰ সেই কিন্তু মাত্ৰ অলপ খাতৰা আছে। দেখা যাব ক'ৰ পানী কলৈ যায়।
ইয়াক টপকাই দিওঁ নেকি বে হেই ধুনীয়া ছোৱালীজনী ক'ত যোৱা কোন হয় হতি এৰি দে মোক ঐ ছোৱালী চা বেছি হাল্লা গোল্লা নকৰিবি এইটো দেখিছ এইটো সাগৰৰ এলেকা হয় ইয়াত তোৰ চিঞৰ কোনেও নুশুনে আৰু তই জান তোৰ দাদা এজন বেয়া মানুহ সি এটা মুখা পিন্ধা ভদ্ৰ মিছা কথা দাদা বহুত ভাল মোৰ এইবোৰ বিশ্বাস নহয় দাদা বহুত ভাল মোৰ ইউ আৰ ৰং সাগৰিকা চকুৰে দেখা প্ৰত্যেকটো বস্তু কেতিয়াও সঁচা হ'ব নোৱাৰে মনত ৰাখিবা আৰু তোমাৰ দাদাটো এটা মুখা পিন্ধা ভদ্ৰ সি আমাৰ কামত বহুতো বাধাৰ সৃষ্টি কৰিছে গতিকে তুমি তোমাৰ দাদাক ক'বা যে সাগৰৰ লগত পাংগা নল'বলৈ তোমাৰ দাদাই আমাৰ কামত বহুত বাধাৰ সৃষ্টি কৰিছে সি আৰু তাক ক'বা যে মোৰ এই সাগৰৰ কোনো এটা কামত যাতে সি বাধাৰ সৃষ্টি নকৰে ঠিক আছে মিছা কথা মই এইবোৰ বিশ্বাস নকৰো মোৰ দাদা এনেকুৱা নহয় ৰাণী ৰূপ দেখাই দে ঐ ছোৱালী চাহটো ককাইৰৰ পৰটো এইবোৰ মই একো নাজানো মোক যাবলৈ দাদা হতি যাবলৈ দে মোক যাবলৈ যাবলৈ লাগে তাই এৰি দিম তোমাক মই এৰি দিম কিন্তু তুমি আৰু মাত্ৰ দুদিন তুমি আমাৰ লগত থাকিব লাগিব মোক দাদাৰ ওচৰলৈ লৈ যা মই নোৱাৰো ইয়াত থাকিব যাবলৈ দে মোক সাগৰ কোনোবা আহিছে এইক আমি লুকুৱাব লাগিব বাঢ়ি দে চিঞৰিবলৈ চেষ্টা নকৰিবি নিচিঞৰিবি সাগৰ আহ মিষ্টাৰ সাগৰ মোৰ ভণ্টি ক'ত লুকাই থৈছ তই ইয়াৰ ভণ্টি মই কেনেকে জানো তোৰ ভণ্টি আৰু মিষ্টাৰ ৰুদ্ৰ বৰুৱা তোক কিন্তু মানিছো আৰু তই মোৰ এলেকাতে আহি তই মোকেই দম দিম বাৰু আহিছ যেতিয়া কি খাবি ক মদ নে হুইস্কি শুন সাগৰ মই ইয়াত একো খাবলৈ অহা নাই মই ভণ্টিক বিচাৰি আহিছোঁ মোক ভণ্টি লাগে আৰু এলেকা কুকুৰহে থাকে বুজিছ ঠিকেই এলেকা কুকুৰৰহে থাকে কিন্তু মই এলা পেচা কুকুৰ নহয় মিষ্টাৰ ৰুদ্ৰ বৰুৱা মই ৰং কুকুৰ
প্ৰয়োজন হ'লে দুচেও কৰি ফালি পেলাব পাৰোঁ। সাগৰ ঐ নিচিঞৰিবি, চিঞৰিব আমিও জানো, তেজ গৰম আমাৰো হয়। কিন্তু তই শুনি ল, তই ভালে ভালে ইয়াৰ পৰা যাবি নে তোক ৰাণীয়ে কুটিয়াই বাহিৰ কৰি দিব। ঠিক আছে, মই এতিয়া যাওঁ, কিন্তু যদি ভণ্টিৰ কিবা এটা হয় তোক সোধাই নেৰো সাগৰ। অ' ছোৱালী ল ভাত খা। নাখাওঁ মই। খাবলৈ কৈছো নে? এই ভেজাটো মোৰ গৰম নকৰিবি, খা। নাখাওঁ বুলি কৈছো নহয়। ৰাণী সাগৰ কি হ'ল? এই কিন্তু খোৱা নাই দেই, তই খুৱাই। সাগৰিকা ভাতকেইটা খাই লোৱা। লোৱা সাগৰিকা, লোৱা সাগৰিকা। সাগৰিকা কষ্ট পাইছা ন? তোমাৰ হাত দুখন বন্ধা আৰু তুমি অভিমানো কৰিছা। লোৱা ভাতকেইটা খাই লোৱা। লোৱা সাগৰিকা, লোৱা লোৱা। মই তোমাক এৰি দিম আৰু মাত্ৰ 3 দিন সময় দিয়া মোক। ভণ্টি দাদা, সাগৰ দাহঁতে মোক ধৰি ৰাখিছিলে আৰু কৈছে তই বোলে মুখা পিন্ধা বন্ধ। নাই তাহাঁতি মিছা কথা কৈছে তোক। হ'ব দে, যা তই এতিয়া ভিতৰলৈ ফ্ৰেছ হৈ লগে যা। কোৱা সাগৰিকা, কিয় মাতিছিলা মোক? কি কৰিছা এইবোৰ? পাগল হলা নেকি? মই পাগল হলো। চাও আঁতৰা, কোনোবাই দেখিব। কিয়? এতিয়া কি হ'ল? তুমিতো কাৰোলৈ ভয় নকৰো বুলি কৈছিলা। চোৱা সাগৰিকা, মই বহুত বেয়া মানুহ, মই বহুত বেয়া কাম কৰিছোঁ আৰু তোমাৰ এই দাদাই আমাৰ এই সম্পৰ্কটো কেতিয়াও মানি ল'ব নোৱাৰে। মই এইবোৰ একো নাজানো। মই তোমাক ভাল পাওঁ, মই এইবোৰ একো নাজানো। ঠিক আছে, এতিয়া তুমি যোৱা।
লাগিছিলে কচোন বাৰু মানে কোৱা আকৌ কেলে ৰখি গলি মানে মই মানে মই ক। সাগৰক ভাল পাওঁ আকৌ এবাৰ কচোন কি কলি মই সাগৰক ভাল কি কৈছ কি কলি মই সাগৰ দাক কি ভাল ঐ তই জাননে সাগৰ যে মোৰ মহাশত্ৰু সাগৰ নিচিনা থাৰ্ড ক্লাছ ল'ৰা এটাক তই ভাল পাবলৈ লৈছ চি ভণ্টি তই মোৰ ভণ্টি হৈ পেলাই তাক ভাল পাবলৈ লৈছ মই এইবোৰ একো নাজানো মুঠতে সাগৰক মোক লাগিবই ভণ্টি তোৰ আজিৰ পৰা ফুৰা চকা চব বন্ধ বল আহ ইয়াতে সোমাই থাক দাদা দাদা খোল দাদা হেল্ল' হেল্ল' সাগৰদা হয়নে কোৱা সাগৰিকা তুমি মোক কাইলৈ লগ কৰা কিন্তু তোমাখনো মদা আকাশ মায়াৰে নিচুকা সাগৰদা তুমি মোক লৈ যোৱা মই আৰু দাদাৰ লগত এনেদৰে থাকিব নোৱাৰো তোমাকতো মই আগতে কৈছিলোঁ তোমাৰ দাদাই আমাৰ এই সম্পৰ্কটো কেতিয়াও মানি ল'ব নোৱাৰে মই এইবোৰ একো নাজানো সাগৰদা তুমি মোক লৈ যোৱা লৈ যাম বহু দূৰলৈ লৈ যাম আৰু য'ত তুমি আৰু মই থাকিম বহিম দুয়োৱে আমি এখন সুখৰ সংসাৰ সাগৰদা 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 সাগৰিকা সাগৰিকা
ঐ খাগৰ তোৰ শেষ ইচ্ছা কি ক শেষ ইচ্ছা অঁ মোক সুধিছা আৰে মই যিটো বিচাৰো সেইটো জানো তই দিব পাৰিবি ক ক কি লাগে তোক তোৰ তোৰ ভণ্টিক লাগে মোক সাগৰ মাৰি পেলা মোক নোৱাৰিবি কি হ'ল তই দেখোন একেবাৰে পুৰা পাক্কা জবান দিয় এতিয়া কি হ'ল ৰুদ্ৰ হা তোৰ ভনীয়েৰ সাগৰিকাক মোক লাগে আহা সাগৰিকা এই তোমাক একো কৰিব না আহা তুমি মোৰ ওচৰলৈ আহা সাগৰিকা আহা সাগৰিকা হাতে ৰুদ্ৰ হাত আমাৰো আছে প্ৰয়োজন হলে তোৰ মই হাত দুটা ভাঙি You are finished, Khagor. ফিনিছ মই নহয় ফিনিছ তই ৰুদ্ৰ কি হ'ল ৰুদ্ৰ बोल असा गोरिका তোর মার খাইল আছে সাগরিকা তুমি আঁতৰি দিয়া সাগরিকা তুমি নাহিবা সাগরিকা চিন্তা নকৰিবা সাগৰিকা এই তোমাক একো কৰিব নোৱাৰে মই আছো बस नाहिबी ओसरले रुद्र आतर हो এই সাগৰিকা মই আৰু থাকিব নোৱাৰো সাগৰিকা এবাৰ চকু মেলা সাগৰিকা
চোৱা মই সকলো ত্যাগ কৰি দিম তোমাৰ কাৰণে সাগৰিকা এবাৰ চকু মেলা সাগৰিকা চোৱা সাগৰিকা তুমি মোক প্ৰতিশ্ৰুতি দিছিলা সাগৰিকা তুমি মোক এৰি নোযোৱা মই তোমাক যাবলৈ নিদিওঁ সাগৰিকা সাগৰিকা চোৱা মই তোমাক বহুত বেছি ভাল পাওঁ বহুত বেছি মৰম কৰোঁ তোমাক তোমাৰ বাদে আৰু মোৰ কোনো নাই সাগৰিকা সাগৰিকা